স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RD ব্লগলৈ। আপুনি যদি প্ৰথমবাৰৰ বাবে চাইছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যাম আপোনালোকক। মোৰ এই ব্লগ ভিডিঅ'টি আপোনালোকে শেষলৈ সম্পূৰ্ণ কৰি চাওক। দলগাঁৱৰ পৰা এনেদৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যাম। পথ মেৰামতি কাম চলি আছে। কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। ইয়াবোৰ আৰু মই স্কুটিৰে এনেদৰে গৈ আছোঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ। পথ নতুনকৈ পথ বনাই আছে আৰু আমি লাহে লাহে গৈছোঁ এনেদৰে। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি এনেদৰে গৈ আছোঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ। ওচৰতে কপাটি টি সেউজীয়া পৰিৱেশ। এইখন হৈছে কপাটি চাহ বাগিচা আৰু এই সেউজীয়া পৰিৱেশ বুলি ক'ব লাগিব। মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য। এইখন হৈছে কপাটি বাগান আৰু ইয়াতে এয়া পাত তুলি আছে, পাত ছিঙি আছে। পথৰ কাম আৰম্ভ হৈছে, যিহেতু দলগাঁৱৰ পৰা এনেদৰে শিলগুৰি হৈ এনেদৰে আপোনাৰ তেজপুৰলৈ যাব পাৰিব। এয়া পথৰ কাম আৰম্ভ হৈছে আৰু আমি বৰ্তমান ওৰাঙত গৈ আছোঁ যদিও সেউজীয়া বাগান, চাহ বাগানৰ কাষে কাষে আমি গৈ আছোঁ। এটা প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'ব লাগিব, খুবেই ভাল লগা এটা দৃশ্য আৰু আপোনালোকক দেখুৱাইছোৱেই। এইখন হৈছে কপাটিৰ ধনশিৰি নৈ আৰু এই নৈখন বহুত ধুনীয়া। কি ধুনীয়া পৰিৱেশ, এক মনোমোহা দৃশ্য বুলি ক'ব লাগিব। আৰু আমি পামেই আৰু কিছু সময় পিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আমি এনেদৰে পাৰ হৈছোঁ, ধনশিৰি ব্ৰিজৰ উঠিছোঁ আৰু এনেদৰে আমি লাহে লাহে গৈ আছোঁ। অৱশেষত আমি এয়া শিলগুৰি আহি পালোঁ আৰু এনেদৰেই চিধা ৰাস্তাৰে গ'লে, এনেকৈ চিধা গ'লে ওৰাং ৰাষ্ট্ৰীয় উদ্যান যাব পাৰি। আমি আহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পথত সোমাইছোঁ আৰু আমি এনেদৰে এখন গাঁৱৰ শিলগুৰি এখন গাঁৱৰ মাজেৰে এনেদৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ আছোঁ। অৱশেষত আহি পালোঁ। এয়া ৱেলকাম টু ওৰাং ৰাষ্ট্ৰীয় উদ্যান বুলি লিখা আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ সোমাইছোঁ পথত আৰু আমি আহিছোঁ যদিও এয়া সেইখন ওৰাং ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পৰাই দেখা পায়। আমি আহি অৱশেষত পাই গ'লোঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এয়া হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আমি অৱশেষত পাই গ'লোঁ। হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা এটা জিৰণি কোঠা। ইয়াতে আপোনালোকে বহিব পাৰে আহি। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জীৱ জন্তুৰ লগতে বিভিন্ন পৰিভ্ৰমী চৰাই, গড়, বগলী, হৰিণা আদি আপোনালোকক দেখা পাইছোঁ আৰু দেখুৱাইছোঁ। আপোনালোকে চাব।
এইটো হৈছে অসমৰ এঠেঙীয়া গড়। এইটো চাওক, দেখুৱাইছোঁ আপোনাক।